हेलो बंधुসকল কি খবৰ আশা কৰোঁ সকলোৰে ভাল আৰু মোৰ লগতে মোৰো ভাল সো মই আজি আপোনালোকৰ আগত এটা বস্তু বনাই দেখুৱাম যোনটো মই নাজানো কিন্তু ট্ৰাই কৰিম হেতু হ'ল বাগাজ মই ঘৰত গলে মায়ে বনাই দিয়ে বাগাজ কিন্তু মই আজিলৈকে বনাই পোৱা নাই বা বাগাজ কেনেদৰে কাটি পোৱা নাই পাইছো মই মানে পুৰা ফুল বনাই পোৱা নাই কটাৰ পৰা আদি কৰি বনোৱালৈকে মই আজিলৈকে কৰি পোৱা নাই সো মই আজি কৰিম বুলি ভাবিছো আৰু ট্ৰাই কৰিম সো আপোনালোকক মই দেখুৱাম তো আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰি সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু পাৰিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব বটনটো প্ৰেছ কৰিব নাপাহৰিব গাইজ মই আপোনালোকক লৈ গৈ আছোঁ মোৰ কিচেন আৰু মই কেনেকৈ কি কৰোঁ মই আপোনালোকক দেখাই যাম তো মই এইটো অলপ সৰু তো এইটো চাগে বাকলি গুচালে অলপ কমেই হ'ব কিন্তু একেবাৰতে শেষ হৈ যাব চব্জি কোনো কথা নাই বস্তু লোকচান নহ'ব আৰু তো মই এইটো আপোনালোকক সম্পূৰ্ণৰূপে মই গুচাই মই দেখাইছোঁ কেনেদৰে গুচাব লাগে এইটো সকলোৱে জানেই একচুৱেলি তো চাগে সকলোৰে প্ৰিয় বস্তু তেনেকৈ গোটেইটো গুচাব লাগিব গুচাই এইটো মই বাকলি গুচাই একদম কাটিব পৰা অৱস্থা কৰি দিলোঁ এতিয়া এইটো কাটিব লাগিব আৰু বেছি নোলায় মানে একেবাৰে খাই শেষ কৰি দিম বুলি ভাবিছোঁ আৰু সো এইটো সেইকাৰণে অলপ কম তো এইটো আমি এতিয়া মই গুচাম আপোনালোকে চাই ল'ব সো গাইজ মই এইটো ডিজাইনত কাটিলোঁ কাৰণ মই এইটো ডিজাইনতে খাই ভাল পাওঁ গতিকে মই এইটো ডিজাইনত কাটিছোঁ তো চাগে ডিজাইন বেলেগ বেলেগ থাকিব পাৰে কোনোবাই ধৰক এনেকৈ নাখায় কোনোবাই এনেকৈ খায় সো এইটো ডিজাইনতে মই আজি বনাম এইটো ডিজাইনতে মই আজি খাওঁ তো বন্ধুসকল মই ইয়াত পিঁয়াজ জলকীয়া আৰু নহৰু পেষ্ট কৰি ৰেডি কৰি লৈছোঁ এতিয়া ইয়াতে কেৰাহী দিব পাৰোঁ তেল পকি গ'ল অলৰেডি মই এতিয়া নহৰু আদা দি দিছোঁ এতিয়া মই খাম তেলটো পকি গৈছে ৰাইজ এতিয়া পূৰা সিজিব দিম নাই আজি লাহে লাহে বনাই থাকোঁ এতিয়া মই দি দিওঁ অলপ হালধি দি দিওঁ তাৰপিছত যি মছলা কি আছে চাই লওঁ মছলা কি আছে এইটো পালোঁ ধনিয়া গুড়া আৰু এইফালে জিৰা পাউডাৰ এতিয়া লাল মিৰ্চ দি দিওঁ যাতে কালাৰটো আহে বন্ধুসকল আজি মোৰ যিটো ৰেচিপি আছে সেইটো বনাই মোৰ ৰেডি মই এতিয়া খাম আৰু আপোনালোককো দেখুৱাম আৰু মই আজি আপোনালোকে দেখি আছে যে মই আজি বেছি মছলা দিয়া নাই অলপ দিছোঁ কাৰণ ইয়াত মছলা লাগিব মই আজি মছলা অলপ দিছোঁ যিটো ফ্লেভাৰ কাৰণে দিছোঁ আৰু মই এনেই নৰ্মেলি বইল খাওঁ তো আপোনালোকক মই দেখাই যাম মই কি বইল খাওঁ আৰু মই যিমানখিনি জানো যিমানখিনি পাৰোঁ মই সিমানখিনি বইল খাওঁ আৰু যদি কিবা বইল খাব পাৰি বা কিবা বইল তেনেকুৱা ধৰণৰ কিবা ৰেচিপি আছে তেন্তে মই চাৰ্চ কৰিম মই খাম আপোনাৰ ৰেচিপি বইল আৰু আপোনালোককো দেখাই যাম কেনেদৰে মই খাওঁ আৰু আপোনালোকে এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব আৰু স্ক্ৰিপ্ট নকৰি গোটেই ভিডিঅ'টো চাবলৈ চেষ্টা কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব পাৰিব কাৰণ আপোনালোকে মোৰ আহিবলগীয়া ভিডিঅ' যাতে ন'টিফিকেশ্যনৰ জৰিয়তে পাই থাকে সো গাইজ আহক আমি আমাৰ আজি যিটো ডিছ মই বনাই ৰেডি কৰিলোঁ কেনেকুৱা হৈছে মই নাজানো নিমখ হৈছেনে নাই খাই টেষ্ট লাগিছেনে নাই মই নাজানো মই খোৱাৰ পাছতহে গম পাম আপোনালোকেও গম পাব সো গাইজ দেখিছে আজি মোৰ ৰেডি এয়া বনাইছিলোঁ যিটো এয়া সম্পূৰ্ণ ৰেডি হৈ গৈছে মই এতিয়া বাঢ়ি লৈছোঁ কাঁহীত আৰু ভাত দালি চব্জি আৰু মোক বাকী একো নালাগে যিটো বস্তু হ'লেই মই ভাল পাওঁ আৰু জলকীয়া আছে সো গাইজ মোৰ নতুন আহিবলগীয়া ভিডিঅ'ত আপোনালোকক পুনৰ লগ পোৱা আশাৰে আজিলৈ মই বিদায় লৈছোঁ।